নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ জাচিন ক্ৰিয়েশ্যনলৈ। তো আজি মই কথা পাতিম চৰকাৰী ঘৰৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু আবেদন প্ৰক্ৰিয়াটো আপোনাৰ কেনেধৰণৰ আৰু তাত লগতে কি কি ডকুমেণ্ট লাগে এইটো ভিডিঅ' সবিশেষ জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকৰ চৰকাৰী ঘৰটো আপোনালোকে আবেদন কেনেকৈ কৰিব, এইটো অফলাইন নে অফলাইন? কাৰণ এইটো চৰকাৰী ঘৰৰ যিটো আবেদন প্ৰক্ৰিয়া আছে এইটো টোটেলি অফলাইন হয়। আপোনালোকৰ যিটো এতিয়া কেইদিন আগতে হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰেছ মিটত কৈছে যে আপোনাৰ যিটো জীৱিকা চকী আছে সেই জীৱিকা চকী প্ৰতিটো গাঁৱে গাঁৱে যাব আৰু গাঁৱে গাঁৱে প্ৰতিটো গাঁৱত প্ৰতিটো ঘৰে ঘৰে যাই যিসকলৰ ঘৰ প্ৰাপ্য সেইসকলক আপোনালোকৰ GI টেগ দি ফটো উঠাব আৰু উঠাৰ পিছতে আপোনালোকে সেই ফটোখন আপলোড দিব। আপলোড দিয়াৰ পিছতে আপোনালোকে সেই ঘৰৰ বাবে আপোনালোকৰ আপোনাৰ যিটো ঘৰৰ পাবলগীয়া সেই প্ৰক্ৰিয়াটো আপোনালোকৰ জীৱিকা চকীৰ দ্বাৰাই কমপ্লিট কৰিব। তাৰপিছতে আমাৰ ডকুমেণ্ট আপোনালোকৰ ডকুমেণ্ট কি লাগিব, ডকুমেণ্টবিলাক আপোনালোকৰ যিবিলাক ছাপৰ্টিং ডকুমেণ্ট আছে সেই সকলোবিলাক ছাপৰ্টিং ডকুমেণ্ট আপোনালোকে ৰেডি কৰি ৰাখিব। যিহেতু আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ একাউণ্ট, ভোটাৰ কাৰ্ড এইবিলাক সকলোবিলাক ৰাখিব আৰু লগতে বেংক একাউণ্টখন আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। আৰু লগতে আপোনালোকৰ যদি যিটো আপোনালোকৰ নিজেই GI টেগ দি আপোনালোকৰ ফটো উঠাই যিটো আপলোড দিব কৈছে, এতিয়ালৈকে কোনো ধৰণৰ ৱেবছাইট মুকলি হোৱা নাই। আপোনালোকৰ যদি আপকামিং যদি ৱেবছাইট মুকলি হৈ থাকে তেনেহ'লে মই আপোনালোকে কেনেকৈ কৰিব আপোনালোকে GI টেগ দি বা আপোনালোকে GI টেগ ফটোটো আপোনালোকে কেনেকৈ উঠাব আৰু কোনটো ঘৰ উঠাব, আপোনালোকৰ যিটো ঘৰ প্ৰযোজ্য বা যিখন খালী ঠাই আছে সেইখনত উঠাব নেকি, সেইটো সকলোবিলাক মই জনাই দিম। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিব নাপাহৰিব। ধন্যবাদ। এইটো আছিল সৰু এটা ইনফৰমেশ্যন।